জিলমিল জোনাক ৰাতি আকাশেদি উৰি গলে যাক বনৰীয়া হাতী হাতীৰ পিঠিত সেয়া মটিভেশ্যনেল তাঁতী লক্ষ্য স্থান তাৰ চুলাই ভাতি মটিভেশ্যনেল তাঁতী বুলি ক'লেতো সেই অসমৰ নিবানিবীসকলে এই আমাৰ অসমৰ খালী বহীখনকে চিনি পায় নগেন ভালকে এডিট কৰিব নাজানো তই নিবানিবীসকলক গুৰুৰ ঠাইত কেলা দগি লগাই দিলি তাকো আচলতে ইয়াৰে যোগ্য নহয় জানো এইখন আমাৰ অসমৰ খালী বহীখন নিবানিবীৰ গৰু চৌকাৰে আজি মই কবলৈ গৈ আছো অসমৰ মহান কেইজনমান মটিভেশ্যনেল স্পিকাৰৰ বিষয়ে ভিডিঅ'টো বহুত ফানি হয় গতিকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিলো আৰু ভিডিঅ'টো আৰম্ভণিতে কৈ লওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণে বনোৱা হৈছে গতিকে কোনো যাতে চিৰিয়াছলি নহয় तो कैसे आप लोग क्या दिया ना फकोफ বেয়া নাছিলো মই কেৱল প্ৰমাণে দিব নোৱাৰিলো এইটো ইয়াক কেলে মাৰনাও কোনোবা এই প্ৰথমতে ঠিকে আছিল লোকৰ ঘৰত তাৰ ইটো সেইটো কাম কৰি হাজিৰা কৰি তেনেকে খাই আছিল মাক দেউতাকৰ লগত বিন্দাস খাই আছিল কিন্তু মাক দেউতাকে যেতিয়া গম পালে যে ইনকেডিকেটৰ লাভাৰ তেতিয়া ইয়াক ঘৰৰ পৰা কেলা উলিয়াই পঠিয়াই দিলে আৰু যেতিয়া গম পালে যে কেলা সেই অসমৰ খালী বহীখনৰ দৰে মটিভেশ্যনেল মোবাইলটো উল্টা কৰি কৰি মটিভেশ্যনেল স্পিকাৰ ভিডিঅ' বনাই তেতিয়া কেলা ইয়াৰ মাক দেউতাকে চালা অসম এৰিয়ে গুচি গল गजब बेइज्जती है আৰু তেতিয়াৰ পৰা এই লেওৰা ন এই আলিয়ে বদলিয়ে ঘূৰি ঘূৰি মোবাইলটো উল্টা কৰি কৰি 15-16 বছৰীয়া নিবানিবিছৰ বেকআপ হোৱা ভিডিঅ' বনাই বনাই কেলা সিহঁতক সান্তনা দি আহিছে कैसे कैसे लोग रहते हैं यार यहाँ पर বেয়া নাছিলো মই মাথো বেমাৰীহে আছিলো গিয়াৰ বক্সত অইল নাছিল জাম লাগিল মাথো প্ৰমাণ দিব নোৱাৰি ধেতেৰি মাটি চোট কেলা ফেনাইল খা সুদূৰ ভাই মাত ফাটি চিটি ওলাব মাইনা শুনা আকৌ পকেটত নাই মোৰ ধন কিন্তু তোমাক পাবলৈ বহুতো আছে মোৰ মন মন উৰি গুচি যায় কি জানো বৰবাদ লেওৰা পাপন দাৰ গানটো সম্পূৰ্ণৰূপে বৰবাদ আৰু শুনা বাবু আজিকালি কেলা পকেটতটো বাদ দে কাণৰ লতিটো পইচা পিং মাৰি ঘূৰিব লাগিব তেতিয়াহে কেলা মইনাহঁতে ঘূৰি চাব বুজিলি হা Тогда пацанам посчитать потери Суммы нули погибают на сцене Снова один прогуляюсь без тени Заливаю лик, поцелуй на шее মোৰ জনীকটো কেলা ভাত খাই থাকোতে ন বাওঁহাতে মেছেজ লিখি ৰিপ্লাই দিছিলো তথাপিও এৰি গল বাল সেইকাৰণে কওঁ ছাগলী পুহিবা দহিঙীয়া গৰু পুহিবা গাই ছোৱালী নহয় বোৱাৰী পতাবা ধোকা নিদিয়ে তাই অ মাইনা চেহা চাই প্ৰেম নকৰিবি তেতিয়া কা চেটডাল চাই প্ৰেম কৰিব তোৰ নীলা আন্দা পেনটো চাই প্ৰেম কৰিব নিকেলা হা গাইছি এনেকৈ আলিয়া পদুলিয়ে চুলাই এসোপা গিলি গিলি লাংটা হৈ ভিডিঅ' বনাই থকাৰ কাৰণে ইয়াক গাঁৱৰ মানুহে ন নিচা মুক্তি কেন্দ্ৰত থৈ আহিছিল কেলা ন সেই কাটা তাৰৰ ফাকেৰে পলাই আহি আকৌ সেই নিবানিবিবোৰক মটিভেট কৰিবলৈ ভিডিঅ' বনাবলৈ লাগি গল কেলা বেঞ্চত নগেন কেলা আনো মোৰ অমিতা থাৰী বন্ধুকটো ইয়াৰ লেওৰা কেলা নীলা আন্দা পেনটোতে গুলিয়াই দিও কেলা বাল বিশ্বাস নকাক কৰিম নিজৰ মাইকীয়ে আন মতালৈ গুচি যায় আৰু ছোৱালীহে সেইদিনা চৰকাৰী অসামৰিক হস্পিটেলৰ পৰা কণী ফাটি ওলাই পৃথিৱীলৈ ইনষ্টল হোৱা কেলা 2 সপ্তাহো হোৱা নাই কিন্তু ই ওলাই আহিয়ে ন নিব্বি এজনী মোবাইলত ডাইৰেক্ট অসমৰ খালী বহীখনৰ ভিডিঅ' এটা দেখিছিলে জান
তোমাক নেপালে আজি ময়ো মৰি যাম। লগালগ ন সেই হস্পিটেলৰ নাৰ্ছ এজনীৰ পৰা মোবাইলটো চুৰ কৰি আনি পিনি সেই মোবাইলটো উল্টা কৰি কৰি মটিভেশ্যনেল ভিডিঅ' বনাবলৈ লাগি গ'ল। নগেন মোৰ মামাৰে ধৰা তোৱালখন লৈ আৰু ইয়াৰ পেটত ভৰাই চেপটি হৈ মোক চুদুৰ ভাইটো কেলা ধেৎ মাকে চোদ। ভিডিঅ'টো ইমানেই আছিলে। তুমি যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছা ন, ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবা আৰু চেনেলটো যদি নতুনকে আহিছা ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগন্তুক এনে ফানি ফানি কমেডি ৰোজবিলাক চাই থাকিব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ। নগে কমেণ্ট কৰা সকলোকে লাল চাহ একাপ একাপ আৰু কটা বিস্কুট বিদায় দে। तो कैसे आप ¿Qué tiene, Facof?